নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত দিব ওলাইছোঁ বিগ ব্ৰেকিং নিউজ। অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা খবৰসমূহ চাই থকাৰ বাবে ধন্যবাদ। আপুনি যদি আমাৰ এইটো চেনেলত নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থকা বেল আইকনটো বজাই দিব। বলক মূল ভিডিঅ'লৈ। আমাৰ অতি প্ৰথমটো খবৰ হৈছে দুৰ্গা পূজাক লৈ নতুন SOP। চৰকাৰে দিব 175খন পূজা সমিতিক টকা। হয় বন্ধু বান্ধৱীসকল, ঠিকেই শুনিছে। দুৰ্গা পূজাক লৈ আহিল নতুন SOP। গুৱাহাটী মহানগৰৰ পৰা সমিতিৰ বাবে জাৰি কৰিলে বিশেষ SOP। প্লাষ্টিক ব্যৱহাৰ নিষিদ্ধ কৰিব লাগিব পূজা সমিতিয়ে। সকলো পূজা মণ্ডল চৌপা পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখিব লাগিব। কোনো ফুটপাত বাইনেল বন্ধ কৰি পাতিব নোৱাৰিব পূজা মণ্ডপ। প্ৰতিখন পূজা সমিতিক অনুমতি দিব স্থানীয় থানাই। CCTV সংলগ্ন কৰিব লাগিব পূজা কমিটিয়ে। APDSৰ পৰা অনুমতি নোহোৱাকৈ কৰিব নোৱাৰিব লাইটিঙৰ ব্যৱস্থা। হয় বন্ধু বান্ধৱীসকল, ঠিকে শুনিছে। পূজা মণ্ডপত আৱৰ্জনা নিষ্কাশনৰ বাবে সঠিক পদক্ষেপ ল'ব লাগিব। বিসৰ্জনৰ বাবে চুনচালি, পাণ্ডু, বশিষ্ঠ, সোণাৰূপ, ডিগাৰু, কাছমাৰী ঘাট থাকিব। আৰু প্ৰতিখন পূজা কমিটিয়ে সভাপতি সম্পাদকৰ নাম ৰাইজে দেখাকৈ ওলমাই ৰাখিব লাগিব। আৰু প্লাষ্টিকৰ সামগ্ৰী প্ৰয়োগ কৰা মূৰ্তি ব্যৱহাৰ কৰিব নোৱাৰিব পূজাত। প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে অনুমতি নিদিয়ে এনে প্ৰতিমাত। পূজা মণ্ডপত সাংস্কৃতিক অনুষ্ঠানৰ বাবে আগতীয়াকৈ আৰক্ষীৰ অনুমতি ল'ব লাগিব। পূজাৰ বাবে প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ গাইডলাইন। বিসৰ্জনৰ পিছত থাকি যোৱা সামগ্ৰীসমূহৰ জৰুৰীভাৱে ডিছপ'জ কৰিব লাগিব। হয় বন্ধু বান্ধৱীসকল, ঠিকেই শুনিছে। মাটিৰ কলহেহে ব্যৱহাৰ কৰিব। প্লাষ্টিক ফুল পৰাপক্ষত ব্যৱহাৰ নকৰিব পূজা মণ্ডপত প্ৰতিমাৰ লগত। হয় বন্ধু বান্ধৱীসকল, চেণ্টেনিক কালাৰ ব্যৱহাৰ কৰিব নোৱাৰিব। আৰু প্ৰতিমাৰ তলত অংশত ব্যৱহাৰ কৰিব নোৱাৰিব থাৰ্মকল। বিসৰ্জনৰ পিছত প্ৰতিটো ঘাটত কোৱালিটি পৰীক্ষা কৰিব প্ৰদূষণ বৰ্ডে। নিশা 10 বজাৰ পিছত পূজা সমিতিয়ে বজাব নোৱাৰিব কোনো হাই ডেচিবৰ ছাউণ্ড বক্স। হয় বন্ধু বান্ধৱীসকল, ঠিক শুনিছে। 10 বজাৰ পিছত বজালে জব্দ কৰিব ছাউণ্ড বক্স আৰক্ষীয়ে। আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ কঠোৰ নিৰ্দেশনা। নিয়ম ভংগ কৰিলে প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে বিহিব জৰিমনা। পঞ্চায়ত এৰিয়াৰ পূজা সমিতিৰ জৰিমনা হ'ব 3000 টকা। হয় বন্ধু বান্ধৱীসকল, পৌৰ এলেকাৰ জৰিমনা হ'ব 5000 টকা। আনহাতে দুৰ্গা পূজাৰ বাবে গুৱাহাটীত GMC অনুষ্ঠিত কৰিব বিশেষ স্বচ্ছতা প্ৰতিযোগিতা। পূজা সমিতিৰ মাজত অনুষ্ঠিত হ'ব স্বচ্ছতা প্ৰতিযোগিতা। প্ৰথম পুৰস্কাৰ 10,000কৈ 25খন পূজাৰ সমিতিয়ে লাভ কৰিব। 7,000কৈ 50খন পূজা সমিতিয়ে লাভ কৰিব দ্বিতীয় পুৰস্কাৰ। 5,000কৈ 100খন পূজা সমিতিয়ে লাভ কৰিব তৃতীয় পুৰস্কাৰ। দুৰ্গা পূজাক লৈ আহিল নতুন SOP। হয় বন্ধু বান্ধৱীসকল, ঠিকেই শুনিছে। দুৰ্গা পূজাক লৈ আহিল নতুন SOP।